खुलुमबाय स्टुडिअ दं आं राजिब बसुमतारी दुलाराय बर' फरायसा आफादनि आफादगिरि दिपेन बर' बिथाङा राजखान्थिनि फोथाराव आगान होनायनि सिगां साफ्रोमबो रायजो राजा साफ्रोमबो हारि माहारि एबा मोनफ्रोमबो हारि माहारिनि सायाव गुरैयै खावलायनायखौ बे समाव नुनो मोननाय जादों। बयबो मिथिगौ दे दुलाराय बर' फरायसा आफादनि आफादगिरि दिपेन बर' बिथाङा राजखान्थिनि फोथाराव विधानसभा बिसायख'थिनि सिगां राजखान्थिनि फोथाराव आगान होगोन होननानै गोबां खना खनला बिथांनि सायाव सावरायनाया जायगा मोनगासिनो दं। गुबुन फारसेथिं गुबुन राजखान्थि दोलोफ्राबो दुलाराय बर' फरायसा आफादनि आफादगिरि दिपेन बर' बिथांखौ खावलायदों एबा वेलकाम खालामनायखौ बे समाव नुनो मोननाय जादों। जेरैबायदि बिटिसिनि गाहाय खुंगिरि हाग्रामा महिलारि बिथाङाबो बिपिएफ दोलोआव वेलकाम खालामनायखौ बे समाव नुनो मोननाय जादों। थिग बेबायदि समावनो दुलाराय बर' फरायसा आफादनि आफादगिरि दिपेन बर' बिथाङा खौरांनि गेजेरजों सोंथि खालामनायाव रोखा फोरमायथिदों दि आंनि राजखान्थि फोथाराव फैनायाव रायजो राजाफोरखौ सिबिथाय होजानो लुबैनाय दंब्ला आंखौ जेंना गैयै जायगानिफ्राय रायजो राजाफोरखौ सिबिथाय होनो हानाय बायदि खालामना होयोब्ला मोजां जागोन होनना बुंदों। नंगौ, जाय ओनसोलाव बिथाङा राजखान्थिनि फोथाराव एबा जाय विधानसभा बियाबाव एबा जाय बियाबाव बिथाङा बिसायख'थि गेलेगोन एबा राजखान्थिनि फोथाराव आगान होजेनगोन बै ओनसोलाव जेबो जेंना गैयालासेनो रायजो राजाफोरखौ मदद होनो थाखाय बे समाव खावलायदों मिरु दुलाराय बर' फरायसा आफादनि आफादगिरि दिपेन बर' बिथाङा। दानिया फैदो बिदिब्ला दिपेन बर' बिथाङा जेरावबो जेंना गैयै जासे एबा जेंना गैयै ओनसोलनिफ्राय बिथांखौ दैथायहरनो थाखाय रायजो राजानि समाजनि ओनसोलनि जौगानाय खामानि मावनायनि थाखाय माबोरैहाय रायजो राजा हारि माहारिनिसिम खावलायदों बिथांनि बे बुंनायखौ आबुङै खोनासंदोंना लादों। যদি জাতিটোৰ কাৰণে অঞ্চলৰ কাৰণে ৰাইজক সেৱাৰ স্বাৰ্থত আমাৰ বিভিন্ন যিবিলাক আধৰুৱা সমস্যাবিলাক সমাধানৰ স্বাৰ্থত যদি কাম কৰিব লাগে, 25টা বছৰ মই জাতীয় সংগঠনত কাম কৰিলোঁ। সকলো জাতি জনগোষ্ঠী ৰাজ্যিক পৰ্যায়ত বা অসম আৰু বিটিআৰ পৰ্যায়ত সকলো লোকৰ লগত মই সমান মই মৰ্যাদা ৰাখি আহিছোঁ। এই ক্ষেত্ৰখনটো চাই পেলাই যদি দলবিলাকে বিচাৰে, মোৰ বিনম্ৰভাৱে এটাহে আহ্বান ৰাখিম, ইয়াত UPPL দলে হওক, ইয়াত BPF দলে হওক বা BJP দলে হওক, আন দলে হওক, তেওঁলোকে মোৰ কাৰণে এটা মানে কোনো বাধা নোহোৱাকৈ, কোনো দ্বিধাবোধ নোহোৱাকৈ মই এই পথাৰলৈ যাব পৰাকৈ এটা ৰাস্তা ওলাই দিব লাগে। আৰু মই য'ত থাকিম বা য'ত যেনেকৈ মই খেলিম, যদি খেলাটো থিৰাং হয়, সিদ্ধান্ত হয়, তেতিয়াহ'লে সকলোৱে মোৰ প্ৰতিও সন্মান জনাই পেলাই যে দীঘলীয়া সময় মই চাকৰি বাদ দিলোঁ সমাজ সেৱাৰ কাৰণে, জাতি সেৱাৰ কাৰণে। 25টা বছৰ মই জাতিটোৰ কাৰণে, সমাজৰ কাৰণে, এই অঞ্চলৰ কাৰণে, ভাষা ভাষীৰ লোকৰ কাৰণে কাৰো প্ৰতি মোৰ ঘৃণা নোহোৱাকৈ সকলোকে আঁকোৱাল লোৱা এই মনোভাৱেৰে মই আগবাঢ়িছিলোঁ। আৰু ইয়াৰ কাৰণে মই যদি ৰাজনীতি পথাৰত আহিব লাগে, আহাটো যদি সকলোৱে বিচাৰে, সকলোৰ প্ৰতি মোৰ এটাই আহ্বান যে মোক সহজ ৰাস্তাত ওলাই অহাৰ কাৰণে আপোনালোকে সহায় কৰক, আপোনালোকে মোক ছাপোৰ্ট কৰক, আপোনালোকে ৰাস্তা পথটো দেখাই দিয়ক। ইয়াত জটিলতা যাতে সৃষ্টি নকৰে, জটিলতা নোহোৱাকৈ আপোনালোকে মোক অসমৰ স্বাৰ্থত আৰু বড়োলেণ্ডৰ স্বাৰ্থত কাম কৰাৰ কাৰণে এটা ৰাস্তা খুলি দিয়ক। আৰু ইয়াৰ কাৰণে মই হাগ্ৰামা মহিলাৰী ডাঙৰীয়াকো আহ্বান জনাইছোঁ আৰু তেখেতৰ ওপৰত মই আহ্বান ৰাখিছোঁ। প্ৰমোদ বড়ো ডাঙৰীয়াকো মই আহ্বান ৰাখিছোঁ। লগতে অসমখনত চলাই থকা যি মানে NDA নেতৃত্ব বা ৰাষ্ট্ৰীয় দল BJP হওক, কংগ্ৰেছেই হওক, আন দলকো মই আহ্বান ৰাখিছোঁ যে আপোনালোকে যদি বিচাৰে যুৱ নেতা, যুৱ শক্তি আৰু নৱপ্ৰজন্মক আগুৱাই নিয়াৰ স্বাৰ্থত, শিক্ষা, অৰ্থনীতি, সামাজিক দিশ আগুৱাই নিয়াৰ স্বাৰ্থত মই যদি ৰাজনীতিক পথাৰত আহিব লাগে, আপোনালোকে সকলোৱে বিবেকেৰে চিন্তা কৰি পেলাই ৰাজনীতিটো অলপ থৈ পেলাই, ৰাজনীতিত ঊৰ্ধত যাই পেলাই মোক সহজ ৰাস্তাত ওলাই অনাৰ কাৰণে আপোনালোকে সকলোৱে চেষ্টা কৰক, সকলোৱে মানে বিবেচনা কৰক। সকলোৰ প্ৰতি মোৰ বিনম্ৰ এটা আহ্বান, মই এইখিনিয়ে ক'লোঁ।